মই বানাম আজি খাৰৰ আঞ্জা। এই তিনটা আলু দিলোঁ, এই আলুখিনি হুইছেলৰ মই খাৰ বানাম সেই আইঠা কলৰ বাকালৰ। এই আইঠা কলৰ বাকালিটো ঘৰতে শুকাই থৈছিলোঁ আৰু এইটো এনেকৈ ভালকৈ জ্বলাই ল'ম, আংৰা কৰি ল'ম একদম গোটেই চাৰিওমুখে। এই যে কয় মানে অন্তৰখন মানে মুখখন কলা হ'লে অন্তৰখন বগা হ'ব লাগে, বগা বুলি সেই একে খাৰৰ আঞ্জাও সেই একে মানে আইঠা কলৰ বাকালৰ খাৰৰ আঞ্জাখিনিও সেই সেনে মানে অন্তৰখন বগা মানে খাওঁতখিনি তাৰপিছত উপকাৰিতাখিনি সেই অন্তৰখনৰ নিচিনা। এতিয়া মই দুকহামান লহুত দিম আৰু এইটো ঘৰৰ পৰা ভোট জ্বলা দিছিল, কদ্দে হিৰা জ্বলা বুলি কওঁ আমি তাকে। আৰু এই আলুকেইটা মই অলপমান হুইছেল মাৰি লৈছোঁ আৰু এইটো মোৰ নিচিনা কলা কৰা সেইটো বহিয়ে দিলোঁ, দি অলপমান তেল দিলোঁ, দি দেখিছে ন কিমান কলা, এই একদম কিটকিটা কলা হৈ গৈছে। গতিকে উপকাৰী কিন্তু অন্তৰখন বগাৰ নিচিনানে। এই মই লহুত দিলোঁ দুকহামান কাটি, তাৰপিছত এই ভোট জ্বলাটো আধামান দিছোঁ আৰু এই পিঁয়াজ দিলোঁ অলপমান। তাৰপিছত এই ধুনীয়াকৈ মই ভাজি ল'ম, ভাজি লৈ পেলাই এই যে কাটি থৈছোঁ এই আলুখিনি, সেই আলুখিনিৰ লগত মেছ কৰি দিম আৰু এই নিমখ দিলোঁ, নিমখ মোৰ হিচাপত নিদিব আৰু আপোনালোকৰ হিচাপত দিব। আৰু এই অলপমান হালধি দিলোঁ, তাৰপিছত ভালকৈ এইখিনিক আৰু অলপমান মিক্স কৰি ল'লোঁ নিমখ আৰু হালধিখিনি পিঁয়াজৰ লগত লৈ পেলাই আলুখিনি দিলোঁ। আলুখিনি একদম মানে দুটামান হুইছেল মাৰি লৈছিলোঁ, অলপ সিজি গ'লে ভালেই হয়, মানে সোনকালে হয় আৰু আঞ্জাখন। আৰু এই মই কলৰ যিখিনি ৰস মানে জলখিনি পানীখিনি দিলোঁ আৰু যিখিনি পৰিমাণত আপোনাক লাগে, যিখিনি মানে গোটা ৰাখিব খোজে সেই হিচাপত আপুনি পানী দিব পাৰে। এই আঞ্জাখিনি তাৰমানে যদি সেই হয় পানী লগা হয় মানে জুখাম হয় ন, সেইকাৰণে বহুতেই ভাল আৰু এইটো মোৰ কুকাৰটো লাহেকৈ যদি মৰম কৰি লাৰি নিদিওঁ হুইছেলটো নাহেয়ে। হুইছেলটোৰ কাৰণে মৰম কৰিব লাগে আৰু যদি সেইখিনি মৰম নকৰোঁ জ্বলিয়ে যায় ভাতখিনি। এই চাওকচোন কিমান ধুনীয়াকৈ উতলাইছে ভক ভক কৰি একদম আঞ্জাখিনি, খাওঁতো সেনে একদম ভকভকাই হয়। আৰু এই মই তাৰে লগত আজি আৰু পূৰা খাৰৰ আঞ্জাই খাম, এই কোমৰাত জালি অলপমান নিমখ দিলোঁ আৰু মই এনেকৈ খাই ভাল পাওঁ, ডাঙৰ ডাঙৰ টুকুৰা কৰি খাই বেছি ভাল পাওঁ, সেইকাৰণে মই আজি এনেকৈ খাম। আৰু হালধি দিলোঁ, নিমখ দিলোঁ, ধুনীয়াকৈ হালধি নিমখখিনি চাৰিওমুখে লগাই লৈ এইটোত দিলোঁ, এই মানে অলপ তেল দি ভাজিম। আৰু আপোনালোকে খাৰৰ আঞ্জাটো খায়েই, কিন্তু কলৰ খাৰৰ আঞ্জা খাবচোন বৰ সোৱাদ লাগে। আৰু আমি তেল বেছিকৈ খাওঁ না, মানে খাত পৰে আৰু তেলটো বেছি, সেইকাৰণে খাৰৰ আঞ্জা খাব লাগে মাজে মাজে। এই চাওক আঞ্জাখন কি ধুনীয়া দেখা হৈছে আৰু মানে ন, এই খায়ো বিৰাট সোৱাদ লাগিব, বিৰাটেই সোৱাদ। এই তাৰে লগত এই কোমৰাৰ ভাজাখিনিও লৈছোঁ।